মোৰ অকণিহঁত আজি তোমালোকৰ কাৰণে এটা নতুন গল্প লৈ আহিছোঁ। গল্পটোৰ নাম শহাপহু আৰু কাছ। শহাপহু আৰু কাছ গল্পটো তোমালোকৰ পাঠ্যপুথি ইছপৰ সাধুৰ 1 নম্বৰ গল্প। এবাৰ কাজিৰঙাৰ বনৰীয়া জন্তুবোৰৰ মাজত এখন দৌৰ প্ৰতিযোগিতা হৈছিল। কি হৈছিল? দৌৰ প্ৰতিযোগিতা। ক'ত হৈছিল? কাজিৰঙা জন্তুবোৰৰ মাজত। কাজিৰঙা জন্তুবোৰৰ মাজত দৌৰ প্ৰতিযোগিতা হৈছিল ন। হাতী, গড়, বাঘ, ভালুক, হৰিণ আদিয়ে প্ৰতিযোগিতাত যোগদান কৰিছিল। কোনে কোনে যোগদান কৰিছিল? হাতী, গড়, বাঘ, ভালুক, হৰিণ আদি। এইবিলাকে কি কৰিছিল? প্ৰতিযোগিতাত যোগদান কৰিছিল। বিচাৰকৰ আসনত আছিল বনৰজা সিংহ। কোনে আছিল? বনৰজা সিংহ। বনৰজা সিংহ আছিল বিচাৰকৰ আসনত। এবাৰ এটা শহা আৰু এটা কাছৰ পাল পৰিল। কাৰ কাৰ পাল পৰিল? শহাপহু আৰু এটা কাছৰ। যিয়ে অলপ দূৰত থকা আহত গছজোপা আগতে চুব পাৰিব সিয়েই জয়ী হ'ব। কি কৰিব? যিয়ে অলপ দূৰত থকা আহত গছ আৰু কি কৰিব? যিয়ে অলপ দূৰত থকা আহত গছখন আগত চুব পাৰিব সিয়ে জয়ী হ'ব ন। আহত গছৰ ছাঁত সিংহৰাজৰ হাতত বঁটা লৈ বহি আছে। ক'ত? সিংহৰাজ ক'ত বহি আছে? বঁটা লৈ ক'ত বহি আছে? আহত গছৰ ছাঁত। বান্দৰে খেক খেক কৰাৰ লগে লগে খেল আৰম্ভ হ'ব। কোনে খেক খেক কৰিব? বান্দৰে খেক খেক শব্দ কৰাৰ লগে লগে খেলখন আৰম্ভ হ'ব। আমি যেনেকে হুইচেল বজোৱাৰ লগে লগে খেল আৰম্ভ হয়। সিহঁতে কি কৰিব? সিহঁতৰতো হুইচেল নাই। সিহঁতে কি কৰিব? বান্দৰক ক'লে তুমি খেক খেক কৰিবা, তেতিয়া দৌৰ আৰম্ভ হ'ব ন। বান্দৰে খেক খেক কৰাৰ লগে লগে খেল আৰম্ভ হ'ল। সহায় দিলে ভিৰাই লৰ। কোনে? শহাপহুৱে কি কৰিলে? ভিৰাই লৰ দিলে একে দৌৰে সি বহু দূৰ আগুৱালে। পাছ লৈ চাই দেখে কাছই আগবাঢ়িব পৰা নাই। থুপুক থাপাককৈ সি আহি আছে। শহাই কি কৰিলে? আগত যায় পিছফালে চাই দেখে কাছ আহিব পৰা নাই। সি লাহে লাহে আহি আছে ন। শহাই বিৰিণা এজোপাৰ তলত অলপ শুই ল'বলৈ থিৰ কৰিলে। ক'ত? বিৰিণা গছৰ তলত শুই ল'বলৈ সি থিৰাং কৰিলে। সেইদিনা বৰ গৰম আছিল। কি আছিল? গৰম আছিল। জোৰ বতাহ এচাটি পাই শহা টোপনিত পৰিল। কি কৰিলে? ঠাণ্ডা বতাহ পাই শহাই কি কৰিলে? টোপনিত পৰিল, মানে ঘুমটি মাৰিলে ন। ইফালে কাছ লাহে লাহে আহিয়ে থাকিল। ইফালে কি কৰিলে কাছ? সি আহিয়ে থাকিল লাহে লাহে। সি গৈ গৈ আহতৰ তল পালেগৈ। কি কৰিলে? আহত গছ পালেগৈ ন। এনেতে শহাৰ ঘুমটি ভাঙিল। শহাপহুটোৰ পিছত ঘুমটি ভাঙিল। ইফালে কি কৰিল? কাছ গৈ আহত গছ পালে। তাৰপিছত শহাৰ ঘুমটি ভাঙিল। সি খপজপকৈ চকু মোহাৰি দৌৰিবলৈ ধৰিলে। সি কি কৰিলে? খপজপকৈ চকু মোহাৰি মোহাৰি দৌৰিবলৈ ধৰিলে। পিছে কামত নাহিল। কি কৰিল? পিছত কামত নাহিল। কাছই ইতিমধ্যে বনৰজাৰ পৰা বঁটা লাভ কৰিলেই। কাছ কি কৰিলে? ইতিমধ্যে বনৰজাৰ পৰা বঁটা লাভ কৰিলেই। গম পাইছা না?
এই গল্পৰ পৰা আমি কি শিকিলো? আমি শিকিলো যে আমি যিকোনো কামত এটা লাগি থাকিলে এদিন কৃতকাৰ্য হ'ব পাৰিমেই। শহা কি কৰিলে? অহংকাৰ কৰিলে। অহংকাৰ কৰি বাটত কি কৰিলে? বিৰিণাৰ তলত ঘুমটি মাৰি থাকিল। তাৰপিছত ইফালেতো সি দৌৰ বন্ধ কৰা নাই, সি লাহে লাহে আহিয়ে থাকিল। আহি আহি বিৰিণাৰ তলৰ পৰা কি কৰিলে? সি উঠি দেখে সৰ্বনাশ, কাছ যখন গুচি গ'ল। এতিয়া প্ৰশ্নৰ কি হ'ব? দৌৰ প্ৰতিযোগিতাখন ক'ত হৈছিল? কাজিৰঙা কাজিৰঙাৰ জন্তুবোৰৰ মাজত। তাত কোনে কোনে যোগদান কৰিছিল? হাতী, গড়, বাঘ, ভালুক। হাতী, গড়, বাঘ, ভালুক আদি জন্তুৱে অংশগ্ৰহণ কৰিছিল। আহত গছৰ ছাঁত হাতত বঁটা লৈ কোন বহি আছিল? বনৰজা সিংহই। শহা দৌৰি আহি অলপমান চৌ বুলি ক'ত হৈছিল? বিৰিণা এজোপাৰ তলত হৈছিল। দৌৰত কোন জিকিল? কাছই জিকিল। থেংক ইউ। আজিলৈ আহো দেই।